যাবলৈ ওলাইছোঁ, কিন্তু ক'ত যাম কি কথা ময়ো নাজানো, এওঁ জানে, কিন্তু এতিয়া নকওঁ। আহি গ'ল আমাৰ খানা, টোপোলা ভাত। নমস্কাৰ, মই ৰশ্মি আৰু মোৰ চেনেলৰ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু সদায় কোৱাৰ দৰে মোৰো খুবেই ভাল। আৰু আজি সম্পূৰ্ণ 2 সপ্তাহৰ পিছত আপোনালোকৰ মাজলৈ মই এটা ব্লগ লৈ আহিছোঁ। আৰু আজি আপোনালোকে টাইটেল আৰু থাম্বনেইল দেখি হয়তো গমেই পাইছে আজি কি হয়। আজি আমাৰ তৃতীয় বিবাহ বাৰ্ষিক, আৰু আজিৰ দিনটোতে আজি আমাৰ সম্পৰ্কটোৱে এটা সম্পূৰ্ণ নাম পাইছিল। আৰু আজি এতিয়া সেইকাৰণে প্ৰথমতে ভগৱানৰ আশীৰ্বাদ লওঁ বুলি আহিলোঁ নামঘৰলৈ, চাকি আগত জ্বলাই লওঁ, তাৰপাছত দিনটোৰ আৰম্ভণি কৰিম। তেতিয়াহ'লে আপোনালোকে সম্পূৰ্ণ ব্লগটো চাই থাকিব আৰু শেষত জনাব কমেণ্ট কৰি কেনেকুৱা পালে। আৰু এতিয়া এফালে যাবলৈ ওলাইছোঁ, কিন্তু ক'ত যাম কি কথা ময়ো নাজানো, এওঁ জানে, কিন্তু এতিয়া নকয় বোলে। গৈ পাই দেখিম আৰু আপোনালোকেও দেখিব, গতিকে সম্পূৰ্ণ ব্লগটো চাই থাকিব। ক'ত যাওঁ গম পোৱা হ'লে মইতো আপোনালোকক ক'লোৱেহেঁতেন। ময়ো এক্সাইটেড, ক'ত যাওঁ গম নাপাওঁ, আপোনালোকো এক্সাইটেড চাগে গম পাবলৈ, গতিকে সম্পূৰ্ণ ব্লগটো চালে গম পাই যাব, চাই থাকিব। আৰু মোক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। তাৰপিছতে সেয়াই আৰু ৰাস্তাত গৈ কথা পাতিম। 3টা বছৰ কেনেদৰে পাৰ কৰিলোঁ একদম গমকে নাপালোঁ। আজি মানে এনেকুৱা লাগিছে কালি পৰহি বিয়া হৈছিলোঁহে, আৰু আজি 3 বছৰ সম্পূৰ্ণ হ'ল। তো মনটো ভাল লাগিছে। আপোনালোকেও আশীৰ্বাদ কৰিব যাতে আমি সদায় এনেকৈ ভালে কুশলে থাকিব পাৰোঁ। সেয়াই আৰু ক'ত গৈ আছোঁ কৈ দিয়া। ৰাজগড়লৈ যাওঁ। ৰাজগড়লৈ নহয়, ক'ত গৈ আছোঁ কৈ দিয়া ভালকৈ। ক'ত গৈ আছোঁ এতিয়ালৈকে নাজানো। আহি পেলাই মানে আধা ৰাস্তাই পালোহি, কিন্তু নকয় নহয় মানুহবিলাকে। ক'ত যাওঁ নাজানে। ৰাজগড়লৈ যায় নকয় আৰু দিয়ক, ময়ো গম নাপাওঁ, আপোনালোকেও গম নাপায়। যেতিয়া মই গম পাওঁ আপোনালোকক জনাম। কি লাগিব কৈ দিয়া। আজি মোক তুমি কি দিলা দেখাই দিয়া, মোক তুমি কি দিলা দেখাই দিয়া, দেখাই দিয়া, দেখাই দিয়া, উলিয়াই দিয়া, মায়ে লৈ দিয়া, দেখাই দিবাচোন তুমি মোক কি দিলা, দেখাই দিয়া। একো নহয়, এইটো আমৈ, এইটো তাইৰ, এইবোৰ কি দিলো ধুনীয়া লাগিছে নে সুধা। এইটো যে তাইৰ, এইটো বিয়া কৰি গৈছিলা। বিয়ালৈ গৈছিলো। তোমাক থৈ এইটো মোক বেটিয়ে দিছে, বেটি মাক দেউতাকে। মই দিছো। থেংক ইউ। মই দিছো কৈ দিয়া। মই দিছো। থেংক ইউ মাম্মি। আই লাভ ইউ মই তাই কৈ দিয়া। থেংক ইউ মাম্মি। আই লাভ ইউ। I love you. আৰু এতিয়া আমি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ সেউজীয়াৰ মাজেৰে। আপোনালোকে উপভোগ কৰকচোন, সেউজীয়াবিলাক ইমান ধুনীয়া নহয়নে? আৰু আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। সকলোলৈকে বিশ্ব পৰিৱেশ দিৱসৰ বহুত বহুত শুভকামনা। আৰু আপোনালোকে বাৰু গছ পুলি ৰুলেনে? মই কিন্তু ৰুলোঁ, কেপচাৰ কৰিবলৈহে নহ'ল। মিষ্টাৰেও ৰুলে। আৰু আচলতে আজি বুলি নহয়, বিশ্ব পৰিৱেশ দিৱস বুলি নহয়, আমি সকলোৱে প্ৰত্যেক দিনাই সময় সুবিধা মিলাই এটা এটা গছ পুলি ৰুব লাগে। কাৰণ সেউজীয়াই গছে আমাক কি দিয়ে আমি সকলোৱে জানো। আৰু সেয়াই, অকল গছ পুলিটো ৰুলেই নহ'ব, তাৰ প্ৰতিপালন কৰি তাক ডাঙৰ দীঘল কৰাৰো দায়িত্ব আমাৰেই। বাৰু যি কি নহওক, এতিয়া গৈ আছোঁ, চাৰিওকাষে চাওকচোন ইমান ধুনীয়া সেউজীয়া, সেইকাৰণে ৰাস্তাটো কেপচাৰ কৰি ৰাখিলোঁ। আৰু এইকণ ৰাস্তাও ইমান বেছি ভাল লাগিল। আৰু এয়া দেখিছেনে গছত সেয়া জালুকৰ খেতি কৰে বোলে, আৰু ইয়াত বিঘা বিঘাকৈ এনেকৈ জালুকৰ খেতি কৰে, চাই খুব ভাল লাগিল। সেইকাৰণে কেপচাৰ কৰি ৰাখিলোঁ। আপোনালোকেও চাওক, ময়ো চাই গৈ আছোঁ। আৰু ক'ত গৈ আছোঁ কি কথা সেইটোতো নাজানোৱেই, যেতিয়া মেইন ডেষ্টিনেশ্যন পাম আপোনালোকক নিশ্চয় দেখুৱাম। আৰু এই যে আমি আজি 3টা বছৰ একেলগে সম্পূৰ্ণ কৰিলোঁ, এই 3টা বছৰত আচলতে আমাৰ জীৱনলৈ এক ডাঙৰ ধুমুহা আহিছিল। আৰু সেই ধুমুহাজাকত মই জীয়াই থকাৰ মোৰ যি সাহস সেইকণো মই হেৰুৱাই পেলাইছিলোঁ। কিন্তু সেই সময়ত তুমি মোৰ হাতত হাত ধৰি মোক জীয়াই থকাৰ যি সাহস আৰু বহুত মৰম দিলা, তাৰ বাবে বহুত বহুত ধন্যবাদ।
আচলতে আজি তোমাক মই কি কওঁ মই একো ভাবি পোৱা নাই, তথাপিও কওঁ মই বহুত লাকি, সেইকাৰণে তোমাৰ নিচিনা এজন মানুহ পাইছোঁ মোৰ জীৱন সংগী হিচাপে। গতিকে সদায় মই তোমাৰ লগত থাকিম আৰু তুমিও সদায় মোৰ লগত থাকিবা, এনেকৈ মোক ছাপোৰ্ট কৰি যাবা, এনেকৈ মৰম দি যাবা। কি কওঁ আৰু মই মানে মই ভাষাহীন হৈ গৈছোঁ। তথাপিও আজিও তুমি মোক যিটো ছাৰপ্ৰাইজ দিছা, দিবলৈ গৈ আছা, তাৰ বাবেও মই বহুত বেছি হেপ্পী। থেংক ইউ ছ' মাছ আৰু আই লাভ ইউ। আৰু আহি আমি পালোহি নামৰূপ, আৰু এয়া নামৰূপৰ বজাৰ। নামৰূপ বুলি মই গম পাইছোঁ আৰু যে ঠাইকণ দেখি, কিন্তু এতিয়াও গৈয়ে আছোঁ আমি, নামৰূপতকৈও আগলৈ যাম, ক'ত যাম কি গম পোৱা নাই মই, কিন্তু এই বজাৰখন যে দেখিলোঁ আৰু যে এয়া নামৰূপ, সেইকাৰণে মই আপোনালোকক জনালোঁ। ক'ত পালোহি আমি, ক'ত পালোহি, ফালে ৰ'বা, সেইফালে যাম। তুমি শুই আহিলা যেতিয়া ক'ত পালোহি কৈ দিয়া। ৰাজগড়ৰ পৰা আহিলোৱে আকৌ আমি, এতিয়া টিপাম পালোহি কৈ দিয়া। এইফালে চাই কৈ দিয়া। আহি পালোহি কি ৰিজৰ্ট, হিমনেম ৰিজৰ্ট, আৰু ইয়ালৈকে আনিছিলে বোলে, এতিয়াহে গম পাইছোঁ। ব'লক আপোনালোকক। ক'ত পালাহি বেটি, ক'ত পালাহি, ক'ত পালাহি কৈ দিয়া। এইফালে চাই কৈ দিয়া আকৌ। অঁ ক'ত পালে বেলুন ইয়াত লাগিছে। বাৰ্থডে বুলি ক'লে একদম ফুলি মন চন একদম হেৰি হৈ যায় ন। আৰু এয়া হৈছে কেক কটাৰ পৰ্ব। কেক যে আনিছে সেয়াও মই গম নাপাওঁ। এইখিনিতে মই লুইচ আৰু ত্ৰিনয়নক ধন্যবাদ জনাব লাগিব, কাৰণ তেওঁলোকৰ সহায় সহযোগিতাৰ অবিহনে হয়তো এইখিনি সম্ভৱ নহ'লহেঁতেন। থেংক ইউ ছ' মাছ চবকে। কিমান ভাল, কি লগালা, কি লাগিলে, ঠিক লাগিলে। আঙুলি একদম চেলেকি মাৰিছে। আৰু এইফালে আমি লৈছোঁ এই গাহৰি ড্ৰাই ফ্ৰাই, আৰু এইফালে হৈছে চিকেন ড্ৰাই ফ্ৰাই। প্ৰথমে মাংসকে খাওঁ, তাৰপিছতে বাকী কিবা কিবি খাম। আৰু এয়া হৈছে গাহৰিৰ চালাড, খাই লওঁ। এইফালে চোৱা, খাই দিয়া। বেয়া মাংস আনিছে, এইফালে চোৱা, এইফালে খাই চোৱা কেনেকুৱা লাগিছে, কিমান মস্তি, টেষ্টি, ৱাও। আৰু এইফালে আমাৰ গোসানী মাংস খাই ভাগৰ লাগি পূৰা মোবাইল চোৱাত বিজি, শুই পূৰা মোবাইল চাই আছে। এইফালে চোৱা, তোমাক
আহি কি লাগিছে এটা কি লাগিছে কোনোবা হাগিবলে খাবলে আহি আমাৰ বেটি লাগিলে হাগিব মজা লাগিছে আৰু এতিয়া আমি পুৰা খাই আছো চুলি পুৰা গৰম আছিলে মানে এতিয়া হেৰি কি কয় বতাহ মাৰিছে খুব বতাহ মাৰিছে এয়া চাওক আৰু খুব ধুনীয়াকৈ বতাহ মাৰি আছে আৰু এতিয়া কিন্তু ভাল লাগিছে গাটো আৰু মজা লাগিছে মুঠতে এনেকুৱা ছাৰপ্ৰাইজ পাম বুলি মই ভবা নাছিলোঁ মানে তাৰপিছত পালোঁ আৰু ভাল লাগিছে আৰু সেইটোৱে কথা চাই থাকক ভিডিঅ'টো এনজয় কৰক ময়ো বহুত এনজয় কৰিছোঁ কেনেকুৱা লাগিছে বেটি আজি 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 তোমাৰ কেনেকুৱা লাগিছে কিমান ভাল লাগিছে ইমান বতাহ মাৰিছে বহুত বতাহ মাৰিছে মানে একদম ধুমুহা টাইপ বতাহ আহি গৈছে মানে বেটি খাই এটা পেট ফুলটি নেকি খাই এটা পেট ফুলটি হৈ গ'ল ৰ আমি ভাত খুৱাই নাই খামে এতিয়া যাম ঘৰলে মাহী ঘৰলে যাবা নাই মাহী ঘৰলে যাবা আমি ক'ত আহিছো ফুৰিবলৈ আহিলো আমি ন টিপাম চাগে বৌদ্ধ বিহাৰ তলামি থৈছে সোমাবলৈ নিদিয়ে চাগে আহি গ'ল আমাৰ খানা টোপোলা ভাত এইফালে আচাৰ এইখিনি চাটনি মাছৰ কি মাছৰ কণী ন তিতা কেৰেলা ভাজি আলু পিটিকা তাৰপিছতে এইফালে চিকেন কাৰী আৰু এইখিনি পৰ্ক গাহৰি বইল হয়নে তাৰপিছত এইখিনি কি মানে ভেজ বইল এইফালে চালাড মজা খানা আহি গ'ল আৰু আমি এতিয়া খাম টোপোলা ভাত মস্তি ন বেটি এতিয়া খামনে আমি টোপোলা ভাত খাই লোৱা টোপোলা ভাত ওলোৱা কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে বেটি নালাগে ৰাস্তা বেয়া আমি এতিয়া আকৌ গৈ আছো আমাৰ কলিজাজনী শুয়ে গ'ল আহোঁতে ঘূৰি আহোঁতে এতিয়া আৰু কি মানে হৈ গ'ল নাজানো আৰু তাৰপিছতে বোলে যায় বগীবিল এয়া আৰু আমি আহি পালোহি বগীবিল ব্ৰিজ আৰু এতিয়া ৰাতি 9:30 বাজিছে এইফালে চাওকচোন এয়া আজি কি হ'ল নাজানো মিষ্টাৰৰ মানে একদম অকল ফুৰিয়ে থাকিবলৈ মন আছে মানে তেওঁ কৈছে বোলে ৰাতি হ'লেও যাওঁ অকণমান ফুৰি মেলি আহোঁ তাৰপিছতে আমি সেইকাৰণে ইয়ালৈ আহিলোঁ তাৰপিছত এতিয়া আৰু ঘূৰিম আৰু আগলৈ অকণমান যাম তাৰপিছত ঘূৰিম আৰু আজি বহুত এনজয় কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাওক এনজয় কৰক আৰু আশীৰ্বাদ কৰিব যাতে আমি সদায় এনেদৰে থাকিম এতিয়া ঘৰলৈ বুলি উভতিলোঁ এতিয়া ৰাতি 10:30 বাজিল আশা কৰিছোঁ আজি আপোনালোকে ভ্লগটো চাই ভাল পাব আৰু ময়ো আজি বহুত বেছি ফূৰ্তি কৰিলোঁ আৰু এতিয়া ভাবিছোঁ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ আৰু আপোনালোকে যদি এইটো ভ্লগ চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পুনৰ লগ পাম এতিয়া নতুন ভ্লগৰ সৈতে তেতিয়ালৈকে আপোনালোক সকলো হাঁহি থাকক আনন্দত থাকক আৰু সম্পূৰ্ণ সুস্থ হৈ থাকক বাই বাই